হয়, আজি আমাৰ তামোলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আমাৰ যি সৌভাগ্য CLF আমাৰ 4খন CLFৰ পৰা আমাৰ এই এখন CLF সৌভাগ্য CLFৰ আজি বাৰ্ষিক অধিৱেশন সভা ৰখা হৈছে। আজি ইয়াত এইখন অধিৱেশন আমি অধিৱেশনত সামৰি পেলাই বিভিন্ন অতিথিও তেওঁলোকক আমন্ত্ৰিত কৰা হৈছে। আমি লগতে আকৌ আমাৰ স্থানীয় যিখিনি বিষয়সকল আছে, ছ'চিয়েল ৱৰ্কাৰ আছে, তেওঁলোককো আমি এইখন সভাৰ জৰিয়তে সন্মান কৰা হৈছে। লগত আমাৰ CLFৰ যি অতিথি আমাৰ শ্ৰীযুত প্ৰমোদ বড়ো মুখ্য সচিব BTC CAM তেখেতে উপস্থিত থাকিলে। লগত আপোনাৰ স্থানীয় বিধায়ক MLA শ্ৰীযুত জলেন দৈমাৰী ডাঙৰীয়া তেখেতে উপস্থিত থাকিছে। আৰু আমাৰ বিভিন্ন BTCৰ স্পিকাৰ ধৰি পেলাই বিভিন্ন আমাৰ মানে বিষয়া মানে MCLA বিষয়াসকলে উপস্থিত থাকিছে। আৰু আমি বিশেষকৈ আমাৰ সৌভাগ্য CLF যি এখন প্ৰথম বাৰ্ষিক অধিৱেশন, ইয়াৰ উদ্দেশ্য হৈছে আমি যোৱা দিনবোৰত CLFে কি কাম কৰিলে, আকৌ আগন্তুক দিনবোৰত আমাৰ CLFৰ অন্তৰ্গত আমি কি কাম আমাৰ ৰৈ গ'ল, আমি সেই সকলো কথাবিলাক এইখন অধিৱেশনৰ সভাৰ জৰিয়তে এটা আলোচনা হয়। ইয়াত বিশেষকৈ আমি এইটোও জনাব বিচাৰিছোঁ, আমাৰ সৌভাগ্য CLFত মুঠ 30টা আমাৰ গাঁও সংগঠন ইয়াত আছে, সামৰি আছে। লগত আমাৰ এইখন CLFতে আমাৰ মুঠ মানে 592 আত্মসহায়ক গোট জড়িত আছে। লগত আমি সদস্য হিচাপে আমি যদি গন্তি কৰিবলৈ যাওঁ, আমাৰ ইয়াত 6350 সদস্য ইয়াত এইখন CLFৰ অন্তৰ্গত সামৰি আছে। আমি এইখন CLFৰ যি সভা হৈছে, এইখন CLFত আমি যি প্ৰতিবেদন, যি ফাইনেন্সিয়েল অডিট হৈছে যোৱা দিনবোৰলৈ লৈ পেলাই আজিলৈকে যি ফাইনেন্সিয়েল ষ্টেটাছ হয়, সম্পূৰ্ণ এই ফাইনেন্সিয়েল পিকচাৰখিনি আমি দাঙি ধৰা হয় ৰাইজত। আকৌ একেলগত যিহেতু আমি দেখিছোঁ আমাৰ সৌভাগ্য CLFখন 3 বছৰতকৈ অতিক্ৰম কৰিলে, যিসকল বিশেষকৈ অফিচ বিয়াৰ বা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইত্যাদি অইন বিষয় যিখিনি পদবীত থকা তেওঁলোকক আমি এইখন অধিৱেশনৰ জৰিয়তে সাল সলনি কৰা আমাৰ এটা নিয়ম নীতি আছে। সেই নীতি অনুসৰি আমি এইখন সভাৰ জৰিয়তে প্ৰস্তাৱ লোৱা হৈছে। লগত আমি দেখিছোঁ আমাৰ যিখিনি আত্মসহায়ক গোটৰ দ্বাৰা SLMৰ বা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান তৰফৰ পৰা যিখিনি সহায় সহযোগ আগবঢ়োৱা হৈছে আত্মসহায়কবোৰক, বেংক লোন আদি কৰি, শৰীৰীয়া মান আদি কৰি বা BTCৰ পৰাও যিখিনি আমাৰ এককালীন আগবঢ়োৱা হৈছে, সেইসকলে এককালীন লাভ কৰি পেলাই আমি দেখিব পাৰিছোঁ আমাৰ হেল্প গ্ৰুপ যিখিনি সদস্যসকলৰ মাজত বিভিন্ন এক্টিভিটি কৰ্ম তেওঁলোকে হাতত ধৰিব পাৰিছে। সেই কৰ্মৰ ফালৰ পৰাই আমি কিছু যিখিনি কৰ্ম তেওঁলোকে তৈয়াৰ কৰিছে, ঠিক সেই এক্টিভিটি বা সেই প্ৰডাক্টসমূহ আজি চমুকে আমি এই অধিৱেশনৰ সভাৰ জৰিয়তে আমি প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। ইয়াত আমাৰ মুঠ 10টা ষ্টল আমি তৈয়াৰ কৰিছোঁ, ইয়াত প্ৰদৰ্শন কৰা হৈছে। ইয়াত আমাৰ হেণ্ডলুম লৈ পেলাই, ফুড আইটেম লৈ পেলাই, হেণ্ডিক্ৰাফ্ট আইটেম লৈ পেলাই আদি টেৰাকটা প্ৰডাক্টখিনি আমি ইয়াত সুন্দৰকৈ ইয়াত প্ৰদৰ্শন কৰা হৈছে। তথা আমাৰ ইভেন মাছৰুম প্ৰডাক্ট আছে। আমাৰ জিলা আয়ুক্ত শ্ৰীযুত পংকজ চক্ৰৱৰ্তী ডাঙৰীয়া দেৱে তেখেতেও আজি এইখন সভাত উপস্থিত থাকি পেলাই বিভিন্ন তেখেতৰ ফালৰ পৰা যিখিনি তেখেতৰ সপোন প্ৰজেক্ট, সেইখিনি সপোন প্ৰজেক্টও আমাৰ এইখন সভাৰ জৰিয়তে তেখেতে উৎসাহ জনালে আমাক এইখন সভাৰ জৰিয়তে। আকৌ আমি এইখিনিও জনাব বিচাৰিছোঁ, আমাৰ CAM BTC শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে অলৰেডি কিছুমান খুব উৎসাহিত আমাক কিছুমান ঘোষণা কৰি গ'ল, যেনেকৈ আমাৰ CLFৰ কাৰ্যালয়ৰ কাৰণে, আমাৰ CLF কাৰ্যালয়ৰ কাৰণে যথেষ্ট অভাৱ হৈ আছিলে। আমাৰ যিহেতু মাহিলী সভা এখন হ'ব লাগে, এক্সিকিউটিভ মিটিং হৈ থাকে প্ৰতিটো মাহত, তো সেই মিটিংসমূহত আমাৰ যিহেতু নিৰ্দিষ্ট আমাৰ তেনেকৈ কাৰ্যালয় নাই বাবে আমাৰ বগাজুলিৰ এখন কাৰ্যালয় অলৰেডি চলি আছে। একেলগত তেখেতে সেইটো চলাৰ লগতে আৰু এখন কাৰ্যালয় তেখেতে আমাক, যিহেতু এৰিয়াখন ডাঙৰ হয়, ইয়াত 3খন VCDC সামৰি আছে। আমাৰ এক পশ্চিম কুমাৰীকাটা VCDC, 2 পশ্চিম কুমাৰীকাটা VCDC আৰু 2 পশ্চিম কুমাৰীকাটা VCDC, 3 পশ্চিম কুমাৰীকাটা VCDC সামৰি আছে, 3খন VCDC। চ' যিহেতু আমাৰ বগাজুলি যিখন কাৰ্যালয় হৈ আছে সেইখন অকণমান দূৰ হয় বাবে আকৌ চাব কাৰ্যালয়, CLFৰ কাৰণে চাব কাৰ্যালয় তেখেতে 10 লাখ টকা আমাক ঘোষণা কৰি গৈছে চাব কাৰ্যালয়ৰ কাৰণে, সেইটো বেলখুটি তেখেতে ঘোষণা কৰিছে। আকৌ আমাৰ যিখিনি সন্মানীয় আমাৰ বিধায়ক শ্ৰী জলেন দৈমাৰী দেৱ তেখেতেও আমাক মানে CLFৰ যিখিনি সামগ্ৰী আছে সেই প্ৰডাক্টসমূহ আমাক বিক্ৰী কৰিবৰ বাবে তেখেতে অলৰেডি ঘোষণা কৰিছে যে 5 লাখ টকাৰ ভিতৰত তেখেতে এখন মানে ষ্টলৰ কাৰণে বা যিখিনি SAG চেলিং হাৰ্ডৰ কাৰণে, প্ৰডাক্ট চেলিং হাৰ্ডৰ কাৰণে তেখেতে আমাক ঘোষণা এখন কৰি দিয়া হৈছে। চ' সেইখিনি ধন্যবাদ।
थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब। गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ। 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ। बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर' बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन। बेनि थाखाय आर'ज बिलाइ आरो फान्डुलिपि बिलाइगासिनो दङ। 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि थिथागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया। बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन। इंराजि सोलोंनायनि खाबु, साखोन-सिखोन थाखो खथा, बिजाब बाख्रि, BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय। बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय, मान्थलि मक टेस्ट, जिउ राहा दानाय बायदि आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन। बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो। आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।